কাকু ডাঙৰ হ'লে তুমি কি হ'ব বিচাৰা? স্যাৰ মই শিক্ষক হ'ব খোজো। হয়নে? তুমি কিয় শিক্ষক হ'ব খোজা? কিয়নো তেতিয়া মই একোৱে পঢ়িব নালাগে, তেতিয়া মই সকলো জানিম। কি? কাকু যদি মোৰ সোঁ জেপত 20টা, বাওঁ জেপত 20টা, পিছফালৰ সোঁ জেপত 40টা আৰু পিছফালে বাওঁ জেপত 40টাকৈ মাৰ্বল থাকে, তেন্তে মোৰ কি থাকিব? গধুৰ পেঞ্চিলা থাকিব ছাৰ। কাকু যদি তুমি এটা গাজৰ 5 টুকুৰা কৰা তেতিয়াহ'লে তুমি কি পাবা? 5 টুকুৰা পাম। ঠিক আছে, যদি তুমি এটা পিঁয়াজ 6 টুকুৰা কৰা তেতিয়াহ'লে তুমি কি পাবা? 6 টুকুৰা পাম। ভাল কথা, যদি তুমি এটা তিয়ঁহ 10 টুকুৰা কৰা তেতিয়াহ'লে কি পাবা? 10 টুকুৰা পাম। ঠিক আছে, এতিয়া যদি তুমি টুকুৰাকেইটা একলগ কৰা কি পাবা? চালাড পাম। কাকু কোৱাচোন, 6 আৰু 4 যোগ কৰিলে কিমান হ'ব? 11। ভুল হৈছে, 6 4 10 হে। আপুনি ভুলকৈ কৈছে, কালি আপুনিয়ে কৈছিল 5 5 10 বুলি। কাকু তুমি পুনৰ্জন্ম বিশ্বাস কৰা নে? হয় ছাৰ। তোমাৰ ককা মৰিলে বুলি যোৱা মাহত ছুটি লৈছিলা যে, তেওঁ আহি তোমাৰ বাবে অফিচত ৰৈ আছে।